যিহেতু মই 18 বছৰৰ পৰা ভোটদানৰ অধিকাৰ আমি পাইছোঁ, সেইটো কাৰণে আমি তেতিয়াৰ পৰা ভোট দিয়ে আহিছোঁ আৰু বাকীখিনি নাৰীও তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সদায় ওলাই আহিব লাগে। যিবিলাক মহিলা এতিয়া স্কুলত ধৰি লওক 18 বছৰ চলি আছে, তেওঁলোকে গৈ এতিয়াই মানে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে, অনলাইন যোগেও কৰিব পাৰে বা BLO সকলক লগ কৰি তেওঁলোকে মানে এই প্ৰচেষ্টাটো মানে তেওঁলোকে ৰাখিব লাগে, যাতে তেওঁলোক 18 বছৰ প্লাছ হোৱাৰ পিছতে তেওঁলোকে ভোটৰ মানে অধিকাৰটো পাই যায়। আৰু আজিৰ নাৰী আৰু আগৰ নাৰীৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আগৰ নাৰী ঘৰতে আছিল, কিন্তু আজিকালি নাৰী বাহিৰত সকলোবিলাক ওলাই আহিছে। মোক ফোন যোগেও তেওঁলোকে মানে সোধে যে মোৰ 18+ হৈছে, এনেকুৱা আমি এপ্লাই কৰিব পাৰিম নেকি। মই তেতিয়া তেওঁলোকক গোটেইখিনি এডভাইচ দি দিওঁ কেনেকে কি কৰিব লাগে। মানে অনলাইন যোগেও কৰিব পাৰে বা মোৰ লগত আহি যোগাযোগ কৰিলেও তেওঁলোকে মানে এইটো মানে প্ৰচেষ্টাটো কৰিব পাৰে আৰু মানে ভোটৰ কাৰণে। ভোটদান আমাৰ গণতান্ত্ৰিক অধিকাৰ, যিহেতু সেইকাৰণে সকলোৱে যাতে ওলাই আহক ভোটদান কৰিবলৈ। 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস, ত' নাৰী দিৱসৰ মই শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। নাৰী আগুৱাই আহিব লাগে, নাৰী সবলীকৰণ হ'ব লাগে।